মাইক্ৰ ফাইনেন্স বন্ধৰ দাবীত গোগামুখৰ ৰাজপথত গৰজি উঠিল 5 সহস্ৰাধিক মহিলা। সমগ্ৰ ৰাজ্যখনৰ লগতে গোগামুখতো কাঠফুলাৰ দৰে গঢ়ি উঠা মাইক্ৰ ফাইনেন্সৰ হাতোৰাত বন্দী হৈ সৰ্বশান্ত হোৱা গোগামুখত 5 সহস্ৰাধিক মহিলাই আজি মাইক্ৰ ফাইনেন্স প্ৰতিষ্ঠান বন্ধৰ দাবীত গোগামুখৰ ৰাজপথত গৰজি উঠে। গ্ৰামাঞ্চলৰ সহজ সৰল মহিলা গোটক সহজলভ্য ঋণ প্ৰদান কৰি উচ্চ হাৰত সুত লৈ শোষণ লুণ্ঠন নিৰ্যাতন স্বামীক হত্যা কৰিবলৈ ধমকি দেহ ব্যৱসায়ত জড়িত হ'বলৈ মহিলাসকলক উচতনি দিয়া মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে গোগামুখৰ ৰাজপথত বিভিন্ন শ্লোগানেৰে মহিলাসকলে আকাশ বতাহ কঁপাই তোলে। সন্মিলিত জাগ্ৰত নাৰী শক্তিৰ উদ্যোগত গোগামুখৰ কৃষ্টি ভৱনত মহিলাসকলে একগোট হৈ হাতে হাতে প্লে কাৰ্ড লৈ মহিলাসকলক সুৰক্ষা দিয়ক, RBI নীতি নিয়ম অনুসৰি মাইক্ৰ ফাইনেন্সসমূহক পৰিচালিত কৰক, মাইক্ৰ ফাইনেন্স মুৰ্দাবাদ, নাৰী শক্তি জিন্দাবাদ আদি শ্লোগানেৰে আজি গোগামুখৰ ৰাজপথত সমদল উলিয়ায়। সমদলৰ পিছত অসম ৰাজ্যিক পৰিবহণ নিগমৰ গোগামুখ উপস্থানৰ চৌহদত এখন আলোচনা সভা অনুষ্ঠিত হয়। সভাত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে। বহিৰাগত লোকৰ দ্বাৰা পৰিচালিত হোৱা মাইক্ৰ ফাইনেন্স প্ৰতিষ্ঠানসমূহ অসম চৰকাৰে শীঘ্ৰে বন্ধ কৰা, ঋণৰ ধন ৰেহাই দিয়া, ঋণৰ ধন ঘূৰাই দিব নোৱাৰি মৃত্যু হোৱা মহিলা আৰু পুৰুষসকলৰ পৰিয়ালক 20 লাখ টকাকৈ ক্ষতিপূৰণ দিয়া, ৰাজ্য চৰকাৰে মহিলাসকলক নিৰাপত্তা দিয়া, ঋণৰ ধন বিচাৰি গৈ ঘৰতে মহিলাসকলক মানসিক আৰু শাৰীৰিকভাৱে নিৰ্যাতন চলোৱা মাইক্ৰ ফাইনেন্সৰ বিষয়া কৰ্মচাৰীসকলক বান্ধি থোৱা, নিৰ্যাতিত হোৱা মহিলাসকলে ইচ্ছা মৃত্যু বিচাৰি ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ কৰা আদিৰ প্ৰস্তাৱসমূহ গ্ৰহণ কৰে। তাৰিখৰ পৰা মাইক্ৰ ফাইনেন্স বন্ধ কৰিলোঁ আৰু মাইক্ৰ ফাইনেন্সৰ পৰা আমি লোন নলওঁ আৰু এবাৰ নহয় দুবাৰ নহয় 1000 বাৰলৈকে নিদিওঁ। আৰু মাইক্ৰ ফাইনেন্সে যিখিনি অত্যাচাৰ চলাই আছে, ইমান দুখীয়া গাঁৱৰ দুখীয়া বুঢ়ী মানুহবোৰক সিহঁতি কি চাই লোন দিছে আৰু প্ৰতিটো মাইক্ৰ ফাইনেন্সে সিহঁতি কি কৰিছে এটি মানে চেলেঞ্জ কৰিছে, মানে প্ৰতিটো হেৰিটো মই বেছিকৈ দিব পাৰোঁ, আজীৱনভাৱে মই বেছিকৈ দিব পাৰোঁ, সেই বন্ধনেভাৱে মই বেছিকৈ দিব পাৰোঁ, তেনেকৈ কৰি সিহঁতি মানে লোনবোৰ মানুহক দি আছে। দুটাতকৈ বেছি লোন মানুহক দিব নালাগে, কিন্তু সিহঁতি এগৰাকী মহিলাক 7-8টাকৈ লোন দিছে। ক'ৰবাত দেখিছোঁ আমি টিভিত এনেকৈ 10টালৈকে লোন দিছে, কিন্তু তেনেকৈ মানুহক লোন দি হাৰাশাস্তি কৰি আমাৰ এতিয়া মহিলাবোৰ মানে মৰি যাব লগা হৈছে। আমি মহিলা ইমান মহিলা মানে ৰাতি টোপনি নাইকিয়া হৈ গৈছে, মহিলাসকলে ইমান দুখত জীয়াই আছে। আজিৰ তাৰিখৰ পৰা ইয়াৰ পৰাই মই সকিয়নি দিছোঁ, যিবোৰ মাইক্ৰ ফাইনেন্স আছে আজিৰ পৰাই মই ইহঁতক সকিয়নি দিছোঁ, ইয়াৰ পৰা একদম মানে সিহঁতি তুলি টোপোলাত বান্ধি ইয়াৰ পৰা সিহঁতি পলায়ন কৰক। আজিৰ তাৰিখৰ পৰা এবাৰ নহয় দুবাৰ নহয় 1000 বাৰ নুঘূৰাম। আমি স্মাৰ্ট পত্ৰ দিলোঁ আৰু আমি পইচাটো ইতিমধ্যে আমি SDC DC লগত আমি আলোচনাত বহিছোঁ। পঢ়াত কৈছে যে আপোনালোকে পইচা দিওঁতেও আমাক মাইক্ৰ ফাইনেন্সে পইচা দিওঁতে আমাক সোধা নাই আৰু লওঁতেও মহিলাসকলে আমাক সোধা নাই। কিন্তু এটাই কথা, আপোনালোকৰ দুই পক্ষৰ ভিতৰত মোকাবিলা কৰি কিবা এটা কৰক। কিন্তু আমি এতিয়া ইতিমধ্যে আমি সজাগতা সভা গাঁৱে গাঁৱে পাতি আমি প্ৰতিগৰাকী মহিলাক সতৰ্ক কৰিছোঁ আৰু আমি সেইদিনা চিলিমপুৰৰ যিটো মিচিং কৃষ্টি ভৱন আছে তাত আমাৰ এখন সভা হৈ গৈছে। প্ৰতিটো আমি মাইক্ৰ ফাইনেন্সক আমি ডাকঘৰৰ যোগেদি আমি যোগাযোগ কৰি আমি আমাৰ মিটিঙলৈ আহ্বান কৰিছোঁ আৰু নাহিলে সিহঁতি আমি যিমান লওঁতাজন দুখী দিওঁতাজন তাতকৈ দুখী বুলি মই ভাবোঁ। আজিৰ তাৰিখৰ পৰা মোৰ ফালৰ পৰা মাইক্ৰ ফাইনেন্স বন্ধ জয়। অনুৰোধ কৰিছোঁ যে মাইক্ৰ ফাইনেন্সৰ যিমানবিলাক কুলু আছে সকলোবিলাক পইচা নিবৰ কাৰণে তেখেতলোকক আমি বন্ধ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। যদি তেখেতলোকে এই পইচাটো বন্ধ নকৰে আমি সকলো নাৰীসকলে ইচ্ছাকৃত হিচাপে মৃত্যুবৰণ কৰিম বুলি আমি চৰকাৰক আহ্বান জনাইছোঁ। কৰিছেহি প্ৰতিদিনাই পুলিচ প্ৰশাসন লৈ আহে, 2জন আৰক্ষী লৈ পেলাই কিস্তি আনিব কৈছে আৰোহণ গাড়ীৰ মানুহবিলাক মৰিলে আমাৰ লোনো মৰি যাব, চব মৰি যাব বুলি কৈ পিনি ইহঁতে দাবী কৰিছে। আমাৰ ঘৰতে হেৰিয়া কিবা ফৰচুনৰ পইচা লৈছিলোঁ, মোৰ ঘৰতো মই সেইদিনা আলু খান্দিবলৈ গ'লোঁ, মই কিস্তি দিবলৈ যাবলৈ সময় নাপালোঁ। ধৰি লোৱা মাজতে মই ডাবুল কিস্তি দিম বুলি ভাবি আছোঁ। মোৰ ঘৰতো 2000 টকা দিব লাগে, মোক ঘৰটো ফটো মাৰি নিছে আৰু কুঞ্জলতা বৰা ঘৰ ফটো মাৰি নিছে। কি কৰিব মই নাজানো। আমি কৈছোঁ, মই কৈছোঁ দেওবাৰে তেখেতলোকে কোন বেংক খোলে, দেওবাৰে যে
দিম বুলি কৈছিলোঁ RGVN মেনেজাৰ ধৰি লোৱা কৈছিলোঁ, তেতিয়া তেখেতলোকে হ'ব বুলি পেলাই আমাক পইচা দিছে। এতিয়া আমি কাপোৰ কানি বৈ পেলাই কাক বিক্ৰী কৰোঁ? চব মহিলাই এতিয়া কিস্তি দিবই লাগে। তিন-চাৰিজন আহিছে, আহি পিনে কৈছে যে টকা লাগে। সকলো টকা চাপ দিম, অলপ অসুবিধা হৈছে। কি অসুবিধা হৈছে? মই এফেকশ্যন কিবা কিবি হ'ল, গতিকে মই কেইদিনমান পিছত দিয়াটো দিম। কিন্তু ইহঁতে কৈছে আপোনাৰ মানুহটোৰ নাম, আপোনাৰ নাম 4-5জন আহিছে, দম দিবলৈ আহিছে। তাৰপিছত মই ক'লোঁ চাপ দিমে, দিয়াটো দিমেই, আপোনালোকৰ টকা নাখাওঁ, লৈছোঁ যদি দিম। তাৰ কৈছে সিহঁতৰ এই মাইকী মানুহবিলাক কৈ লাভ নাই, এতিয়া মতা মানুহ পিটিব লাগিব। পিটাৰ কথা গোগামুখৰ পৰা প্ৰবীণ মেদক ৰিপৰ্ট, ইণ্ডিয়ান প্ৰাইম নিউজৰ অসম।